হঠাৎ বৰষুণ যাকে দিলে নহয় টোপনিটো ভগাই টোপনি ভাগিলে যেতিয়া কিবা এটা খাই পেটটো শকত কৰিবতো লাগিব হাতত আছিল মাত্ৰ 50 টকা হেয়া আসলি নে নকলি নাজানো গতিকে মুহাৰি মেলি চালো কিন্তু নেভাগিল মানে গান্ধীজীৰ চশমাযোৰ আকৌ এতিয়া কি কৰো বাৰু মই লাহেকৈ দোকানীদাৰ ওচৰত যাওঁ ৰব দোকানীদাই কেনেকৈ গম পাব গতিকে ধুই ধাই গলো আৰু দোকানীদাৰ দোকান পালোগৈ প্ৰথমে জপনাখন খুলি লওঁ আৰু আকৌ ধুই ধাই যাওঁ দোকানীদাক চিঞৰি চিঞৰি মাতিলো দোকানীদাই কলে কি লাগে ক সেই বুলি তেওঁ খাবলৈ এটা চিপছ ললে মই বোলো আপোনাৰ মোৰ এটা চিপছ দিয়ক দোকানীদাই কলে তোৰ নে মোৰ মই বোলো আপোনাৰ মোৰ আকৌ সুধিলে ফটুৱা নকৰিবি মই বোলো আপোনাৰ মোৰ চিপছ দিয়ক এতিয়া দোকানীদা বেহুচ গতিকে যি লাগে মোকে লৈ লব কলে ময়ো দোকানীদাক কলো এয়া আকৌ আপোনাৰ মোৰ চিপছ দোকানীদাই মাথো এটা কথাই কলে সেই বুলি কৈ আকৌ লুঠি খাই পৰিলে মই বোলো আজি ভাল বিপদখনে পালে হেনজানি নিজে লৈ লোৱাই ভাল গতিকে ফলা ফলা মগুকে ললো আৰু 20 টকাৰ পাহাৰ বগুৱা এটা বস্তু ললো বাৰু সকলো ঠিকে আছিল কিন্তু ওপৰৰ পৰা ৰদে বৰষুণে একেলগে আহিল নহয় মানে ভেকুলিত দাই বিয়া পাতিছে এতিয়া মাছেই খুৱাইছে নে মাংসই খুৱাইছে বা মুখে নেমাতিলে পাই বাৰু আমি পিছে মাতিব বুলি আশাও নকৰো গতিকে মই মিছলকে বনাও আপুনি আকৌ দুখতে ইটো বনাইছো বুলি নকব বাৰু এইবোৰ কথা বাদ দিয়ক তিনি চুকত তিনিটা পাত্ৰ ললো আৰু আপোনাৰ মোৰ দুটা চিপছ ললো মানে বিংগো তেৰে মেৰে আৰু আমাৰ খুৰা দেউকো মাতিছো ৰব ইংৰাজীত কবলৈ অলপমান বেয়া লাগে খুৰা খুৰী পেহা পেহীবোৰ অসমীয়াতে ভাল লাগে কাৰণ আমি যে অসমীয়া বৰষুণৰ বতৰত কিবা এটা খাবলৈ মন যায় বনাই মেলি খোৱাৰ আজি ধৈৰ্য নাই গতিকে দোকানৰ পৰা কিনি আনিলো আৰু আজি ভাবিছো সকলোখিনি মিক্স কৰি খাওঁ গতিকে ধৈৰ্য ধৰিবলৈ একেবাৰে সময় নাই সেই বুলি কটাৰীখন উঠালো আৰু তিনিটা পাত্ৰৰ পৰা তিনিটা পিয়াজ উঠালো এতিয়া সৰু সৰুকৈ কাটিম আৰু বিন্দাসকে চানাৰ লগত দি দিম চানা মানে আমাৰ চানা বাইদেউ নহয় আকৌ এই ভাগ খোৱা চানাহে ভদ্ৰ পেটৰ অভদ্ৰ খাদ্যবোৰে পেটটো লেতেৰা নকৰিবলৈ এটা তিয়হ পিছে নিশ্চয় ল'ব আৰু মূৰটোৱে ভৰিটোৱে কাটি ল'ব মানুহৰ বিশ্বাস হেনো টেঙা নহয় গতিকে বিশ্বাসতে বিশ্বাস ৰাখি ময়ো বিন্দাসকে কাটি ললো এতিয়া খুৰা দেউক ফালিব লাগিব আৰু আপোনাৰ মোৰ কাহিনীটো দুটা ভাগত ভাগ কৰি দিলো মই আপোনাৰ মোৰ কথা কোৱা নাই মই তেৰে মেৰে কথাহে কৈছো আপুনি আকৌ ভুল বুজিলে মই ৰঙা ৰঙা চিপছটোৰ কথা কৈছো আপোনাৰ মোৰ কাহিনী বাৰু বেলেগ হ'ব পাৰে নি কেতিয়াও হ'বলৈও নিদিব এতিয়া নেমুটো অলপমান ঘুলি ললো আৰু খুৰা দেউ মাহী দেউ সকলোকে একেলগে ঢালি ললো এতিয়া এখন সৰু চামুচেৰে নেমুটোক আৰু অলপমান ঘুলি চাৰিওফালে বিন্দাসকে চেটিয়াই দিলো নেমুটো নোলোৱাকে নাথাকিব আকৌ গৰমৰ দিনত বহুত কামত দিয়ে কিন্তু এতিয়া সোৱাদৰ জুতিলৈ কেনেকুৱা হৈছে কম যিহেতু নিজে মিক্স কৰিছো বেয়া হলেও ভাল বুলি নকওঁ দিয়ক মই বনাইছো বুলি নহয় সঁচাকৈ পৰম তৃপ্তি লাভ কৰিলো আপুনিও এদিন ট্ৰাই কৰিব নিজে বুজি পাব গতিকে এতিয়া বেছি কথা বতৰা নাপাতো আক্ৰমণ কৰিলো যেতিয়া ভালকৈ আক্ৰমণ কৰো আজিলৈ তেন্তে বিন্দাসকে বাবাই